তো hey guys, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। তো guys, মই এই ভিডিঅ'টোত আপোনালোকক কম যে সবল ভাৰতৰ টাস্ক কেনেকৈ কমপ্লিট কৰিব। এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম যে সবল ভাৰতৰ ডেইলি টাস্ক কেনেকৈ কমপ্লিট কৰিব আৰু ডেইলি 30 টকা কেনেকৈ ইনকাম কৰিব। তো তাৰ কাৰণে আপোনালোকৰ এটা সবল ভাৰতৰ আইডি থাকিব লাগিব আৰু যদি নাই ডেসক্ৰিপচনত মোৰ সবল ভাৰতৰ লিংক দিয়া থাকিব আৰু হোৱাটছআপ লিংক দিয়া থাকিব। তাত গৈ আপোনালোকে হোৱাটছআপত মোক মেছেজ কৰিব পাৰে আৰু মোৰ লিংকৰ পৰা আপোনালোকে জয়েনিং কৰিব পাৰে আৰু জয়েনিং কৰি ডেইলি 30 টকা ইনকাম কৰিব পাৰে। তো আপোনালোকে সবল ভাৰত খোলক আৰু ডেইলি 30 টকা ইনকাম কৰক। চাওক মোৰ ডেইলি ইনকাম হৈছে 73। আপোনালোকে সবল ভাৰত খুলি মানুহ জয়েনিং দিয়ক, তাৰ পৰা আপোনালোকে প্ৰফিট হ'ব। এনেকৈ আপোনাৰ ইনকামটো বাঢ়ি যাব যদি আপোনালোকে কৰ'না ডেসক্ৰিপচনত গৈ আপোনালোকে এতিয়াই কৰি লওক। আৰু এতিয়া কম যে আপোনালোকে সবল ভাৰতৰ টাস্ক কেনেকৈ কমপ্লিট কৰিব। সো সবল ভাৰতৰ টাস্ক কমপ্লিট কৰিবৰ কাৰণে আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি আইডিটো লগইন কৰক। লগইন কৰাৰ পিছত ইয়াতে দেখা হ'ব দুই টাস্কত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা হ'ব গেট টাস্ক বুলি এটা অপচন আছে। গেট টাস্কত ক্লিক কৰি দিয়ক। গেট টাস্কত ক্লিক কৰাৰ লগে লগে ইউটিউবত গুচি যাব। ইউটিউবত অহাৰ লগে লগে ইয়াতে যিটো চেনেল থাকিব সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব আৰু যিটো ভিডিঅ' থাকিব সেই ভিডিঅ'টো আপোনালোকে 2 মিনিট বা 3 মিনিট ওয়াচ কৰক। তো গাইজ ভিডিঅ'টো আপোনালোকে 2-3 মিনিট ওয়াচ কৰক বা গোটেইখিনি কমপ্লিট কৰিব পাৰিলে গোটেইখিনি ভিডিঅ' চাব। ভিডিঅ'টোত বহুত ইম্পৰ্টেণ্ট কথা কয়। ইয়াত কেৱল সবল ভাৰতৰে ভিডিঅ' দিয়া থাকে। সো মই 2 মিনিট 46 ছেকেণ্ড মান চালোঁ। মোৰ ইমান সময় নাই সেইকাৰণে নাচালোঁ। এইখিনি চাই আপোনালোকে বেক কৰি দিয়ক। মই ভিডিঅ' চোৱাখিনি আপোনালোকক দেখুওৱা নাই কাৰণ ভিডিঅ'টোত কপিৰাইট আহিব পাৰে। সো 2-3 মিনিট পাৰিলে গোটেইখিনি চাই আপোনালোকে বেক মাৰি দিয়ক। বেক মাৰাৰ লগে লগে ইয়াতে দেখা হ'ব যে নো মোৰ টাস্ক ফৰ টুডে এনেকৈ লিখা আছে আৰু মোৰ 30 টকাটো ইয়াত এড হৈ গৈছে আৰু ইয়াতে চাক লিখা আছে টুডে টাস্ক ইনকাম। ইয়াতে 30 টকা দেখাইছে। সো এনেকৈ আপোনালোকে সবল ভাৰতৰ টাস্ক কমপ্লিট কৰিব পাৰিব। একদম ভুল নকৰিব। যিসকলে টাইমাৰটো শেষ হোৱালৈকে টাস্কটো চাই থাকে তেওঁলোকৰ টাস্কটো কমপ্লিট হোৱা দেখাব কিন্তু পইচাটো জেনেৰেট নহ'ব। সো সেইকাৰণে মই এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ টাস্ক কমপ্লিট কৰিব। তো আপোনালোকে যদি এতিয়াও সবল ভাৰত জইন কৰা নাই ডেসক্ৰিপচনত লিংক দি আছে, তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা হোৱাটছআপ লিংক দি আছে, তাত গৈ মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰে। তো আশা কৰোঁ বুজি পাইছে। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ' পাই থাকে বুলি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব কাৰণ সবল ভাৰতৰ ওপৰত নতুন নতুন ভিডিঅ' আহি আছে। তো ধন্যবাদ।